Oh, hallo, মোৰ কুমাৰাণীজনী কি কৰিছা? হেপী টেডি ডে। Oh my god, আপুনি বাৰু মোক এনেকে ক'ব লাগে নে হয়? আৰু একদিন আপুনি ক'ত আছিলে? একো মোক উইশ কৰা নাই যে? মোৰ চান পাপৰিজনী আই এম এক্সট্ৰিমলি সৰি গম পাইছানে? একদিন মানে মই গাহৰি কাটোতে ইমানেই ব্যস্ত নহয় না ৰ'জ ডে প্ৰপ'জ ডে একো পালন কৰিবলৈ পোৱা নাই। আজি ফ্ৰী হৈছো তাকে বোলে হেপী টেডি ডে বুলি কওঁ। আপুনি যে ইমান ভাল নহয়, অকল টেডি ডে উইশ কৰিলে নহ'ব নহয়, টেডি দিব লাগিব। দিবনে টেডি? দিম আকৌ কেলে নিদিম হয়? তোমাক টেডি দিবলৈ একদিন মই এনেকুৱা দগোৱা গাহৰি কাটন দিছো নহয়, আজি তোমাক মস্ত টেডি এচুট দিম দেই। হয় নেকি? পিছে কেতিয়া আহিব? যামেই আৰু এতিয়া মই গা পা ধুই আজৰি হলোৱে। তোমাক বোলো ফোনটো কৰি জনাই দিওঁ, সেই পাৰ্কলৈ ওলাই আহিবা। কোনখন পাৰ্কলে? এই আমাৰ এখন পাৰ্কখন যে গেজেলা পাৰ্কলৈ ওলাই আহিবা। ঠিক আছে, হ'ব দিয়ক। হে কেতেকী গাজি টেডি দিবলৈ যাওঁ, ভেবেল গাইটিকো লৈ যাওঁ লগতে। গাটো গোন্ধাইছে নেকি আকৌ? নাই গোন্ধালেও একো নাই, এতিয়া কেতেকী পতিলে আৰু ক'ত এৰিবলৈ আছে। জোঁৱাই আজি ইয়াক বাহিৰলৈ ওলাবলৈ নিদিবা দেই। কিয়? কি হ'ল? আজি গেন্দুলুকা দিৱস বুলি তুমি গম পোৱা নাই হে? সি বাহিৰলৈ ঘৈণীয়েকক গেন্দুলুকা দিবলৈ যাব নহলে। আইঅ ককা, মই যে এইবোৰ কৰিবলৈ নাযাওঁ দেই। ৰিস্ক কিয় ল'ব লাগে? মই আজি দেখিছো বাটত ল'ৰাবোৰে এনেকুৱা ডাঙৰ ডাঙৰ ভালুকৰ পোৱালি লৈ গৈছে ঘৈণীয়েকহঁতক দিবলৈ। ময়ো সেইটো কাৰণেহে ওলাই আহিছিলো। তয়ো দিবলৈ যাওঁ মানে? কাক দিয়গে? কেলে? মোৰ চমচমজনী আকৌ, তাক এইকেইদিন একোৱে দিয়া নাই নহয়, চকলেট দিবলৈ নহলে। বোলো আজি টেডি এটাকে দি থৈ আহোগে, সেই ভেবেলক লগ ধৰিবলৈহে আহিছিলো মই। দিবলৈ যোৱাই মানে? তো নিদিলে আৰু সুদাই আহিবনে? সেই ভেবেলাকো লৈ যাওঁ দেই লগতে। অকলে অকলে যাবলৈ এনেকুৱা অহুমা লাগে নহয় ছোৱালী আগত। লৈ যোৱা তেতিয়াহলে একো নাই। ভেবেল ব'লা তেতিয়াহলে। ৰ'ব, মই গাটো ধুই আহি লওঁগে। বাদ দিয়া, এতিয়া গা ধুবলৈ দেৰি হব, সোনকালে যাওঁ ব'লা। মাটি কব গোন্ধালে চেন মাৰি দিম নহয়, ফক চেণ্ট আছে। ডেকা লোৱা গৈছা হয় মোলেশ্বৰত টেডি দিব, তুমি চাই থাকিবা। তুমি টেডি দিবলৈ যাবা একদম মহপিতন দিম, মই কলো নহয়। টেডি কপা ল'ব মোলেশ্বদা? আছে নহয় দোকান, তুমি উঠা হো। আজি টেডি দম দোকান, কোনোবাখনত সোমাই পটককে এটা লৈ যাম। পাপা হেৰি আছো, ভেবেলাও এই মোলেশ্বদা ক'বলৈ গৈছে। আজি টেডি দে নহয়, সিহঁতি চাগে টেডি দিবলৈ গৈছে দেই। কি কলি বেটুৱা? টেডি দে? ফাদাৰ্ছ ডেহে থাকে, টেডি দে থাকে জানো? আজি মানে তোৰ বাপেৰৰ দে। আইঅ পাপা, টেডি দে নহয় টেডি দে, টেডি। এইটো যে ভেলেণ্টাইন ডে টেডি দে, এইটো যে পুতলা দিয়া দি কয়। এইটো ভচামিয়া দে। ই আগতেতো মাৰে মোৰ জান খাই পেলাল নহয়, গম পাৱ নে? টেডি দে, তেনেকুৱা টেডি বিচাৰি লাষ্টত উপায় নাপায় মই ফটাকানি ভৰাইহে এটা বনাই দিওঁ, টোপোলা মাৰি গোটামুৰীয়া ইমানটো। আইঅ কৃষ্ণ। ছোৱালী কোনফালে যাও টুপি চুপি লগাই? পাপা, মই মানে অলপ ফুৰি আহোঁগে দেই। লগৰ ছোৱালী কেইজনীমানৰ লগত লগ ধৰিছে, বহুত দিন এনেকে ফুৰিবলৈ যোৱা নাই। চাওমিন খাই আহোঁগে, ৰোল চোল। হয় নে আইজনী? যা খাগে যা। পইচা লাগে নি? 500 টকী নোৱা এটা দি পঠিয়াও, বান্দুল এটা। হ'ব পাপা, নালাগে, মোৰ ওচৰত আছে, থেংক ইউ। ভালকে যাবি, আৰু দেৰি হলে মোলে কল এটা কৰি দিবি। মই কাৰখন লৈ পটককে লৈ আনিমগে নহয়। টেডি লৈ লওক, টেডি। ভালুকৰ পোৱালি, জলহস্তি পোৱালি, হগাগেলা পোৱালি, সোনকালে আহক। আইঅ সেউন পখী, এবাৰ হগাগেলা পোৱালিলৈকে আনিছে নি? দাদা মানে কি কব, ভালুকৰ পোৱালি বিকি আমনি লাগি গল নহয়, সেইবাৰ সেইকাৰণে হগাগেলা পোৱালি লৈ আনিছো, লগতে শামুকৰ পোৱালিও লৈ আনিছো। কোনটো দিম কওক? আমাক এইবোৰ শামুকৰ পোৱালি ছোৱালী নালাগে দেই। আজি টেডি দি আমি টেডি নিবলৈহে আহিছো। টেডি দেখুৱাকচোন কেনেকুৱা আছে। একদম ফ্ৰেছ মাল আহি আছে, গৰম হৈ আছে। মই কৈছো নহয়, মাকৰ পেটৰ পৰা উলিয়াই আনিছোহে। বেবী বিয়েৰ ৰ'ব দেখুৱাইছো। আইঅ মোলেশ্বদা, কেনেকুৱা মজা টেডি বিয়েৰ আছে চব। বেলেগ ৰঙৰ, বেলেগ চাইজৰ, ইমান ধুনীয়া ন? এইসোপা পালে আৰু ছোৱালী মানুহ বলিয়া হৈ যাব। এইটো লওক দাদা, পলিঅ' বিয়েৰ। পলিঅ' বিয়েৰ? ইয়াৰ মানে পলিঅ' হ'ল, সেইকাৰণে মূৰটোহে বাঢ়িলে, বাকী পকচা নেবাঢ়িলে নহয়। এই ভৰিটা দেখিছে নাই? দৈমনৰ নিচিনা হ'ল, পানী পিঠাটোৰ নিচিনা চেপেটা। পুৰি নেঘৰা, আপোনাৰ ওচৰলৈ ভাল বিয়েৰ নিবলৈ আহিছো, আপুনি এনেকুৱা পলিঅ' হোৱা বিয়েৰহে দেখুৱাইছে নি? নহয়, চব দেখুৱাই দিছো। কোনোবাই বিচাৰে নহয় গাৰ্লফ্ৰেণ্ডক দিবলৈ পলিঅ' হোৱা বিয়েৰ।
মই নিবিচাৰো দেই, মোক ভাল ভাল দেখুৱাওক। এই চিন্তা কেলে কৰিছে, ৰ'ব দেখুৱাইছো নহয় কিমান ষ্টক আছে মই কৈছো নাই। এইটো লওক দাদা, এইটো হৈছে দিল দিৱানা বিন সजना কে মানে না বিয়েৰ। নাম নে গান এইটো? ভাইটি এইটো নামো হয় গানো হয়। গাৰ্লফ্ৰেণ্ডক দি দিবা, এনেকুৱা মস্তি পাব নহয়। বিয়েৰৰ লগতে হাৰ্ট এটাও আছে। অ এইটো বৰ গুটিয়ামুঞা, অকণমান ডাঙৰ এটা দিয়ক। গাৰ্লফ্ৰেণ্ডে ডাঙৰ ডাঙৰহে পচন্দ কৰে। অ ৰিয়েলি ডাঙৰ ডাঙৰ লাগে, ৰ'ব দেখুৱাইছো। আৰে বডি বিল্ডাৰ দা, টেডি নিবলৈ আহিলে? অ ৰাম বিহাৰী দা, অ আহিলো। ঐ তই ইমান দেৰিকে আহিছনে কামলৈ? ক'ত মৰি আছিলি? আৰে চাহাবজি কি কবৰ, ৰাস্তাত এনেকুৱা জোৱাই জোৱাই হালে হালে বহি আছে। ডাঙৰ ডাঙৰ টেডি বিয়াৰ লৈ আহিবলৈ চাই দি পোৱা নাই নহয়, লঙিয়া ডাঙিহে আহিছো কিনাৰেদি। হয় নে? আহিলি যেতিয়া অলপ কাষ্টমাৰবোৰ মাতগে যাওঁ ৰাস্তাৰ পৰা। সেই মই দাদাহঁতক টেডি বিয়াৰ দেখুৱাই আছো। অ'কে নেক্সট আপোনাৰ এই দুটা চক। এই দুটা হৈছে নিউ জেনেৰেশ্যনৰ জম্বি টেডি। আইও মা, এই দুটা কি বস্তু? আৰে ভাইটি টেডি আকৌ, টেডি বিয়াৰহে। অ এনেকুৱা যে দাঁত চাত নিকটাই থকা, গাৰ্লফ্ৰেণ্ডে চুমা দিব নে গেমেয়া ভুকু দিব? অ সেইটো গাৰ্লফ্ৰেণ্ডৰ ওপৰতহে ডিপেণ্ড কৰিব। অ এইটো ডিপেণ্ড কৰিব নালাগে আৰু, ওলাই আছে। এনেকুৱা গেমেয়া ভুকু দিব নহয় এই দুটা দিবলৈ হ'লে। অ এইবোৰ চবৰে কাৰণে নহয় নহয়, সেইবোৰ স্পেচিয়েল কিছুমান গাৰ্লফ্ৰেণ্ডৰ কাৰণে, যিবোৰ যে বৰ ডাকুলি টাইপৰ, কথা একদম নুশুনে। তেওঁলোক নিজেও ডাকুলি আৰু ভাল পায় এনেকুৱা টেডিহে, নৰ্মেল টেডি ভালেই নাপায়। অ হয় নে? মোৰজনী এনেকুৱা নহয় নহয়, আগতে ডাকুলি আছিলে বাৰু, এতিয়া ভাল হ'ল। এতিয়া সেইকাৰণে নৰ্মেলহে পচন্দ কৰিব, এইকেইটা পচন্দ নকৰিব। অ ৰিয়েলি? তেতিয়াহ'লে বেলেগ দেখুৱাব লাগিব। মই বোলো নিউকে ষ্টকত আহিছে, দেখুৱাই দিওঁ। ভৰাই থক এই দুটা। টেডি লেলে ৰে টেডি নিব্বা নিব্বিಳೆ মিಳಿ জুಳಿ রে टीणा मीणा जीणा के जीणा लंगिया बीणा। एकदम नेल्ಲು फरफरागेछड़े चेरी चेरी काळे हम माळ गिलास दिहा ही बळगेछिले तेहा छाणीबा पारिले हटन टेडिलेले टेडी टेडी। দেহা আজি মোক ডাঙৰ টেডি এটা দিব লাগিব আকৌ দেই, দিবানে? নিশ্চয় দিম মোৰ আলু পিটিকাজনী। আৰে পিটিকা পিটিক দেউতা এফালে খানাই, তোমালোকক টেডি লাগে নি ঘনীৰেক দিবলৈ? হা আমাৰ ইয়াতে পাবা, ফাঁচকে খামাই লৈ লোৱা, একদম মজা মজা ষ্টাক আনি থোৱা আছে। অ দাদা আপোনালোকৰ ইয়াত চাগে পুতলা টেডিহে পায়। সেই পুতলা টেডি নালাগে নহয়, আছলি টেডি লাগে। আছলি টেডি এটা ধৰি দিওঁগে, হাবিলে যাওঁ। মছৰা গম খাব মাৰিলে, এইকেইটা আছলি টেডি ধৰিবলৈ যায় হাবিলে। এই তাহাঁতৰ পাকাৰ ফালি পঠিয়াবা চাবি ভালেকে। এইটো লগ দাদা, ভাদমহীয়া পকা মিঠৈ টেডি। আইও ভেবেল, পকা মিঠৈ টেডিলৈকে ওলালে। অ আৰু কি দেখিবলৈ বাকী আছে? অ দাদা এভৰিথিং টেডি আছে আৰু, মই কৈছো নাই। এইটো কালাৰটো দেখিছা নাই, পকা মিঠৈটো নিচিনা, সেইকাৰণে নাম হৈছে পকা মিঠৈ টেডি। পকা মিঠৈটো এনেকুৱা চাব, পিঠাগুৰি লাগি থাকিলে ওপৰত। কৃষ্ণ নালাগে দেই, এইটো ভৰাওক। ছোৱালী মানুহে পিংক এইবোৰ কালাৰহে ভাল পায়, ক'ত এইটো পকা মিঠৈ কালাৰটো ভাল পাব। ৰ'ব আৰু আছে মাল। এইটো লগ দাদা, ধূসৰ টেডি। নামটোৱে ভচামূঞা, ধূসৰ টেডি। ইয়াৰ ফেচিলিটি কেনেকুৱা হ'ব? অ ফেচিলিটি একদম টপ ক্লাছ। ইয়াৰ কালাৰে ফেচিলিটি। আপুনি গাৰ্লফ্ৰেণ্ডক এবাৰ দি দিয়ক, গাৰ্লফ্ৰেণ্ডে এইটো ধুৱে নুধুৱে, হাগি পক মুচে, মকৰাই জাল বান্ধে, কণা মুচিয়ে জাল বান্ধে, বান্ধি থাকিবলৈ দিয়ক, ন' টেনশ্যন, লেতেৰা নহয়। আইও গতি। অ যোনে যোনে মেইনটেনেঞ্চ কৰিব নোৱাৰে সিহঁতি এইটো নিয়ে নে কি? এইটো বান্ধি দিওঁ নে পেকিং কৰি? অনলি 1000 रुपया। ভেট নেলাগে এইটো কালাৰ। ভেবেলা কোনটো কালাৰ ভাল হ'ব বাৰু? কালাৰ যোৱা বছৰ পিংক এটা দিলেই, আকৌ এবাৰ পিংক দিলে একে একে হ'ব নহয়। অলপ বেলেগ এটা কালাৰ দিয়ক, ভাল লগা। পিংক নিদিব। অ দাদা ভাল ভাল কালাৰ কেইটামান দেখুৱাওকচোন, মই তাৰ ভিতৰত এটা চুজ কৰি ল'ম কোনটো ভাল লাগে। নিশ্চয়। এইকেইটা লগ। প্ৰথমটো হৈছে মলুৱা বান্দৰ পকৰ ৰেড, তাৰ পাছত এইটো স্কাই ব্লু আৰু গো য়েল্লো। আইও কালাৰৰ নামে বদলাই পেলালে নি? ইউনিক হ'লেহে কিনিব, নহ'লে ক'ত কিনিব? সেইটো হয়। ভেবেলা চাওঁ কোনটো চবতকে ভাল লাগিব কালাৰ। কালাৰ ৰেড ব্লু য়েল্লো, এই ব্লুটোকে লওক। ব্লুটো ভাল লাগিছে, ভৰিটোতে হাৰ্ট এটাও আছে চব। অ ভাইটি ইয়াৰ হাৰ্টটো ভৰিতহে থাকে। ব্লুটো ভাল লাগিছে নি? অ দাদা এইটো দামটো কিমান হ'ব? অ দাম দাদা একদম নামে সকামে দিয়া চুজি নিচিনা, গম পাইছেনে? একদম পানী দিয়া ফেলফেলীয়া, অনলি 2000 रुपया। আইও আপুনি টেডি বিকিছেনে কি বিকিছে? ইমান দাম নে 2000? কমাবনে? দামটো অলপ বেছি হ'বই, একদিন খালেহে খোৱা। সেই দুবাৰটো বিক্ৰী হৈ আছে এনেকে। ডেকা লাভে বাপেকৰ পৰা পইচা লৈ আনিছে, নোৱাৰে মুঠিয়ে মুঠিয়ে পুৰা লৈ গৈছে কিনি। মই আকৌ নিজৰ ইনকামতহে ল'বলৈ আহিছোঁ, কিবা এটা কমাব। 1500 ল'ব। নাই ইমান কমাব নোৱাৰিম দেই, লোকচান হৈ যাব। এই 1800 দিব।
উপায়ো নাই নহয়, নিবই লাগিব। হ'ব দিয়ক, এইটো ব্লুটোকে দি দিয়ক 1800। ইয়ে হইনা বা তেটো লগ আকৌ নতুনকে সেই টেডি চুট আহিছে, লাগিব নি? এই ভাইটিৰ কাৰণেহে হ'ব এবাৰ। টেডি চুট আছে নি? চাওঁ চাওঁ, দেখুৱাওকচোন। সেই ইয়াৰ কাৰণে হ'লে ইয়াকে পিন্ধাই লৈ যাম। মই যে নিপিন্ধো। একো নহয়, পিন্ধিবা, চাবা কিমান ধুনীয়া লাগে পিন্ধিলে, তেতিয়াহে ছাৰপ্ৰাইজ হ'ব কেতেকী। এইযোৰ লোৱা ভাইটি টেডি চুট, পিন্ধি লোৱা, একদম ধুনীয়া লাগিব। দামো কম নহয়, অনলি 500 रुपया। বঢ়িয়া ভেবেলা, মজা লাগিব, পিন্ধা পিন্ধা। চাৰা কাষ্টমাৰে নাই বে, চবে বা আসলি টেডি দিবলৈ গ'লে ঠিক নাই হাবিলে। ৰাম বিহাৰী দা যাওঁ দে, ৰ'ব। টেডি লেৰে ಊರಿಕ್ಕಡೆ ಹಮ್ಮಾಳಡ ಕಿ ಬಸ್ತಬೆ ಅಬಡೆ ಭೆಬಡ ಲಗಡೆ ಐತಿಲ ಹಡೆ ಹೇ ಜಾಡೆ ಜರಡ ಬಿಯರ್ ಗೈছে লাগত। এইটো ভেবেলাই হয়, ইয়াক ড্ৰেছটো পিন্ধাই নিছো, তেতিয়াহে ছাৰপ্ৰাইজ হ'ব আকৌ। আৰু টেডি এইটো ললো ব্লু কালাৰটো। এইটো ভেবেলা ভাইটি মানে এনেকা মাস্তি লাগিছে মಕ್ಕಳು। হ'ব দিয়ক, এতিয়া আমি গৈ থাকো। যোৱা। কৃষ্ণ কৃষ্ণ, এখন ইমান নিব্বানি বিও, চাই চাই যে আমনি লাগিছে। মানুহজন কেতিয়া আহিব জানো? দেহা অকণি এটা চাই দিয়া না প্লিজ। কলিজা, মই অকণি চাব নাজানো নহয়, পৰুৱা চাবহে জানো। পৰুৱা চাই দিওঁ, তোমাৰ গোটেই পৰুৱা বগাইছে ইয়াত শুই থাকোতে, গম পোৱা নে? হ'ব তেতিয়াহ'লে পৰুৱাকে চাই দিয়া, কিবা এটা চালেই হৈছে। কেতেকী, হেপ্পী টেডি ডে। আপুনি আহিলে? মাই গড, এইটো কেনেকুৱা টেডি আনিলে আপুনি? খোজকাঢ়ি আহিছে যে। আনিছোহে আকৌ, তোমালেতো স্পেচিয়েল হে ইউনিক আনিছো। অইনে হাতে হাতেহে দিছে, তোমাক একদম মই খোজকঢ়াই লৈ আনিছো, দেখিছা নাই? এইটো সঁচা সঁচি নে কি, নে কি পুতলা? নব কচু খালে খজুৱাই। আইও, এইটো মাতিছেচোন। মোৰ নাম টেডি, মই খাই ভাল পাওঁ গৰম গৰম কুঠাৰৰ গাদি। আইও ভেবেল, এইবোৰ স্ক্ৰিপ্টত নাছিলে নহয়, কেলে গাইছা? ভেবেল, সেইজন আপোনাৰ ভতিজাজন নি? খালা খালা, চব খালা ভেবেল। ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো, গোটেই চেঁচা পানী ঢালিলা। এই ভেবেলা হয়, এইটো ভিতৰত সোমাই আছে আকৌ। কি কি যে কাৰবাৰ কৰে আৰু দেই আপোনালোকে। মইহে নব। আপুনি মানে মোলে টেডি নানিলে, ড্ৰেছযোৰহে আনিলে। আনিছো নহয়, কেলে না আনা? এই মন বেয়া নকৰিবা, ৰ'বা। লোৱা হেপ্পী টেডি ডে, লোৱা ব্লু টেডি, তোমাৰ ড্ৰেছৰ লগত একদম মিলি গৈছে। ইমান ধুনীয়া, ইমান মৰম লগা, থেংক ইউ। ৱেলকাম। পচন্দ হৈছে নে? দোকানীয়ে যিবোৰ কালাৰ দেখুৱালেও একদম মেথা টুটুৱা মাৰি গ'ল। এইটোৱে ভেবেলেহে পচন্দ কৰি দিছে। ধুনীয়া লাগিছে ভেবেলা, তোমাৰ চইচ কিন্তু ক'ব লাগিব দেই। নক'ব আৰু, মোৰ এক্সপিৰিয়েঞ্চ বহুত আছে নহয়। তেতিয়াহ'লে কেতেকী, ইয়াতে অকণমান বহো আহা। এই বহিবলৈ চিটেই নাইচোন, গোটেই লেবাই লেবাই শুই আছে। তাকেহে পাই, আমি অলপ এই চাইডলৈ যাওঁগে, ব'লক। ব'লা। তেন্তে ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিছো। যদি চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন দবাই দিব। আৰু আপোনালোক সকলোকে হেপ্পী টেডি ডে। লেট হ'ল দিয়া, তেওঁ চাব। বাই বাই।